আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ বৰ্তমান নতুনকৈ হোৱা অসমৰ মন্ত্ৰীসকলৰ নাম, ফটো আৰু বিভাগসমূহ। গতিকে আপোনালোকে ভিডিঅ'টো মনোযোগেৰে চাই থকাৰ বাবে আশা ৰাখিলোঁ। আহক পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আছে আমাৰ সকলোৰে মৰমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেওঁ হ'ল আমাৰ মুখ্যমন্ত্ৰী, আমি সকলোৱে জানো। তেওঁ কেইটামান বিভাগত আছে, এইকেইটা হ'ল হোম কৰ্মী, PWD আৰু বেলেগ বেলেগ বিভাগৰ মন্ত্ৰীৰ বাবে এলোকেটেড নাই। অকল কেইটা বিভাগতে মন্ত্ৰীত্বৰ দায়িত্ব তেওঁ পালন কৰিব। তাৰপিছত আছে শ্ৰী ৰঞ্জিত দাস। ই কেইটামান বিভাগত মন্ত্ৰীত্বৰ দায়িত্ব পালন কৰিব। এইকেইটা হ'ল PNRD, জনস্বাস্থ্য কাৰিকৰী, খাদ্য নাগৰিক সৰবৰাহ আৰু উপভোক্তা সংক্ৰান্ত। এইকেইটা বিভাগত তাই মন্ত্ৰীত্বৰ দায়িত্ব পালন কৰিব। তাৰপিছত আছে শ্ৰী অতুল বৰা। তেওঁৰ বিভাগকেইটা হ'ল কৃষি, উদ্যান, পশুপালন, চিকিৎসা আৰু সীমান্ত অঞ্চলৰ উন্নয়ন। তেওঁ এইকেইটা বিভাগৰ মন্ত্ৰীত্বৰ দায়িত্বত আছে। তাৰপিছত আছে শ্ৰীমতী অজন্তা নেওগ। তেওঁৰ বিভাগকেইটা হ'ল বিত্ত আৰু সমাজ কল্যাণ। এই দুটা বিভাগত তাই মন্ত্ৰীত্বৰ দায়িত্ব পালন কৰিব। তাৰপিছত আছে শ্ৰী ৰণোজ পেগু। তেওঁৰ বিভাগকেইটা হ'ল শিক্ষা, WPT আৰু BTC, নন BTC। এইকেইটা বিভাগত তেওঁ মন্ত্ৰীত্বৰ দায়িত্বত আছে। তাৰপিছত আছে শ্ৰী কেশৱ মহন্ত। তেওঁৰ বিভাগকেইটা হ'ল স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিজ্ঞান প্ৰযুক্তি, তথ্য প্ৰযুক্তি। এইকেইটা বিভাগত তেওঁ মন্ত্ৰীত্বৰ দায়িত্বত আছে। তাৰপিছত আছে শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী। তেওঁৰ বিভাগকেইটা হ'ল পৰিবহণ, শিল্প বাণিজ্য, দক্ষতা উন্নয়ন, সংখ্যালঘুসকলৰ কল্যাণ। এইকেইটামান বিভাগত তাই মন্ত্ৰীত্বৰ দায়িত্বত আছে। তাৰপিছত আছে অশোক সিংহাল। তেওঁৰ বিভাগকেইটা হ'ল গুৱাহাটী উন্নয়ন, নগৰ উন্নয়ন, ইৰিগেশ্যন বিভাগ। এই কেইটামান বিভাগত তেওঁ মন্ত্ৰীত্বৰ দায়িত্বত আছে। তাৰপিছত আছে পৰিমল শুক্লবৈদ্যয়। তেওঁৰ বিভাগকেইটা হ'ল পৰিৱেশ আৰু বন, আবকাৰী বিভাগ। এই কেইটামান বিভাগত তেওঁ মন্ত্ৰীত্বৰ দায়িত্বত আছে। তাৰপিছত আছে যোগেন মোহন। তেওঁৰ বিভাগকেইটা হ'ল ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পৰ্বত অঞ্চলৰ উন্নয়ন, খনিজ আৰু খনিজসমূহ। এইকেইটা বিভাগত তেওঁ মন্ত্ৰীত্বৰ দায়িত্বত আছে। তাৰপিছত আছে পীযুষ হাজৰিকা। তেওঁৰ বিভাগকেইটা হ'ল জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় বিষয়ত। এইকেইটা বিভাগত তেওঁ মন্ত্ৰীত্বৰ দায়িত্বত আছে। তাৰপিছত আছে UG বৰম। তেওঁৰ বিভাগকেইটা হ'ল হস্ততাঁত, বস্ত্ৰোদ্যোগ, ভূমি সংৰক্ষণ, WPT আৰু BC। এইকেইটা বিভাগত তেওঁ মন্ত্ৰীত্বৰ দায়িত্বত আছে। তাৰপিছত আছে সঞ্জয় কিষাণ। তেওঁৰ বিভাগকেইটা হ'ল শ্ৰমিক আৰু কৰ্মসংস্থাপন, চাহ উপজাতি কল্যাণ। এইকেইটা বিভাগত তেওঁ মন্ত্ৰীত্বৰ দায়িত্বত আছে। তাৰপিছত আছে বিমল বৰা। তেওঁৰ বিভাগকেইটা হ'ল ক্ৰীড়া আৰু যুৱ কল্যাণ, সাংস্কৃতিক বিষয়, শক্তি আৰু পৰ্যটন। এইকেইটা বিভাগত তেওঁ মন্ত্ৰীত্বৰ দায়িত্বত আছে।